Hello everyone, কি খবৰ? আশা কৰো সকলোৱে বহুত বেছি ভালে আছে। মই মৌচুমী আপোনালোকক পুনৰবাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোক সকলোকে লগতে পোহৰৰ উৎসৱ দীপাৱলীৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু কি জানে মোৰ যে গাটো বহুতে বেয়া লাগি আছে, বেয়া মানে চৰ্দি হৈ আছে আৰু এটো মোৰ হৈয়ে থাকে প্ৰায় ইমান চৰ্দি লাগি থাকে। বাট হলেও না আৰু আজি যেহেতুকে দিৱালী হয় সবে বোমা মাৰি ভাল ময়ো বোমা মাৰি বহুত ভাল পাওঁ বাট কি জানে একবাৰ না মোৰ এনেকৈ বোমা মাৰোতে মোৰ হাততে ফুটি গৈছিল আৰু মোৰ হাত একদম জ্বলি গৈছিল তেতিয়াৰ পৰা মই কাদত ধৰিছো আৰু লাইক মই বোমা কেতিয়াও নামাৰো বুলি বাট কি জানে মই পিছিক কৈছো যে একো নানিবি বোমা চমা বুলি বাট সি লৈ আহিছে আৰু মোক কোৱা নাই জাষ্ট কি কৈছে যে মই থৈ দিছো গাড়ীৰ তলত বোমা যাচোন চাগৈ মই এনেই কোৱা বুলি ভাবিছো বাট সি আনি পেলাই জিকে আৰু মোক এনেকৈ দেখুৱাই দিলে যে কি চাওঁ মই বোমা আনিছোঁ মই বোলো কিয় আনিছে এইবিলাক মই মোৰ খং উঠে মই মাৰিবও নোৱাৰিম তহঁতে মোৰ আগত এনেকৈ মাৰি থাকিবা আৰু মই চাই থাকিব লাগিব তো মোৰ খং উঠে বাট হ'লে আৰু যিয়ে নহওক আনিছে আৰু মাৰাহে চাম বাৰু কি চেনে নহয় তো হ'লেও মই নহয় আজি অলপ কিবা কিবি মানে অলপ কৰিছোঁ তো ভাবিছোঁ মই আপোনালোকক দেখুৱাওঁ বুলি কি কৰিছোঁ তো বলক বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকেও এনজয় কৰক আৰু তো শেষলৈ চাই থাকিব আৰু মোক শেষত জনাব নাপাহৰিব আপোনালোকে কেনেকুৱা পালে তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া চাওক গাইজ মোৰ বোমা পিছে মোক কিমান বোমা আনি দিছে বাপৰে বাপ মইতো মাৰিব নোৱাৰোৱে আৰু চব বোমা ফুলজাৰি মাত্ৰ অলপ আনি দিছে আৰু মই সেই ফুলজাৰিয়ে মাৰিম এইবিলাক চব সি মাৰিব বাট এটা মোৰ চবতকৈ বহুত বেছি ভাল লাগিছে সেইটো হৈছে স্কাই লেম্পো আনিছে দুটা আৰু মইতো জ্বলাব নাজানো ট্ৰাই কৰিম বাট জ্বলাবৰ কাৰণে তো এইখিনি আনিছে পিছে আৰু এইপিনে বাৰাণ্ডাত মই কেইটামান এনে লাইট এনেকৈ দি দিছোঁ টিপ ধাপ কৰি দেখিবৰ কাৰণে আছিল মোৰ আগৰে কেইটামান তো মই দি দিছোঁ কেইটা আৰু এয়া আমাৰ ওচৰত যে আণ্টিহঁত আছিল আণ্টিহঁতে চাকি জ্বলাই আছে আৰু মই তাৰ পৰা এটা নি পেলাই ময়ো তাৰমানে এনেই জ্বলাই দিলোঁ আৰু তাতে গেটৰ ওচৰতে তো আণ্টিহঁতেও চবফালে এটাকৈ এনেকৈ দি আছিলে আৰু এতিয়া মই যাম অলপ বাহিৰলৈ ওলাই আৰু বাহিৰলৈ ওলাই গৈ চাওঁ কেনেকুৱা কি আমাৰ নলবাৰীখন কেনেকৈ কি কৰি পেলাই সজাইছে আৰু মই ভাবিছোঁ ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি তো বলক এতিয়া যাওঁ বাহিৰলৈ আৰু বাহিৰলৈ আহোঁতে ইয়াত দেখাবলৈ এইটো কোনোবা স্কাই লেম্প জ্বলাইছিল আমাৰ ইয়াতে বৰমা ৰ'দতে বাট এই গছডালত বজি থাকিল এনেই গ'ল উৰিয়ে নগ'ল সেই গছডালতে বজি থাকিল আৰু থাকক আৰু যিয়ে নহওক এতিয়া মই যাওঁ অলপ বাহিৰলৈ তো গাইজ এয়া চাওক এখন হৈছে ভি মাৰ্ট এখনো কি ধুনীয়াকৈ সজাইছে চব চাকি আজি চব পিনে তাৰমানে দোকানৰ আগে চব চাকি তো বহুত বেছি ভাল লাগি আছিল চাই পেলাই ৱাও কি ধুনীয়াকৈ সজাইছে চবেই বোমা মাৰি আছিল এইখিনিত মই বোলো জল বল জল্দি বল গাত বোমা চোমা মাৰি দিব আৰু তো কি ধুনীয়া লাগিছে চাওক গাইজ আৰু এইটো চাওক জৈন মন্দিৰ কি ধুনীয়াকৈ সজাইছে তো এইটো হৈছে জৈন মন্দিৰ এইটো কি ধুনীয়াকৈ সজাইছে চাওক আৰু এইবিলাক চব দোকানৰ আগত চাওক এইবিলাক কি ধুনীয়াকৈ সজাইছে আৰু মই এতিয়া অকল ঘূৰিবৰ কাৰণে অহা নাই এতিয়া মই গৈ আছোঁ ৱাও ম'ম' খাবৰ কাৰণে আৰু বাবা ৰ'ল খাবৰ কাৰণে তো মই তালৈকে গৈ আছোঁ এতিয়া চাওক কি ধুনীয়াকৈ সজাই থৈছে ৱাও কি ধুনীয়া লাগিছে ন তো ফাইনেলি মই আহি পালোঁ ৱাও ম'ম'জ আৰু মই ম'ম'জ অৰ্ডাৰ কৰি দিলোঁ আৰু মই এতিয়া ম'ম'জ খাই আছোঁ আৰু সিপিনে বাবা ৰ'ল বনাব দিছোঁ আগতে ম'ম' খাই লওঁ তাৰপিছত বাবা ৰ'ল খাম তো এতিয়া মই পূৰা মজাকৈ ৱাও ম'ম'ছত ম'ম' খাই আছিলোঁ ৱাও ম'ম'ছৰ ম'ম'কেইটা বহুত স্পেচিয়েল হয় আৰু বহুত বেছি ভাল লাগে খাই পেলাই বহুতেই বেছি টেষ্টি লাগে খাই সেয়া চাওক মই খাই আছিলোঁ মেয়নিজ
আৰু ইপিনে মই বনাব দিছিলোঁ বাবা ৰোল বাট বহুত টাইম হৈ গৈছিল আহিয়ে পোৱা নাছিল বাবা ৰোল আৰু মই ৰখি আছিলোঁ একবাৰ ভাবি আছিলোঁ উঠিয়ে যাওঁ নেকি বুলি বাট আহিছোঁ যাতে অৰ্ডাৰটো দিছোঁ যাতে খায়ে যাব লাগিব ন একবাৰ ভাবিছিলোঁ পেক কৰিয়ে নিওঁ নেকি আৰু ভাবিলোঁ ইয়াতে খাই যোৱাৰ মজাই বেলেগ তো ৰখি আছোঁ ৰখি ইমান টাইম বাদ মোৰ ধৈৰ্য নহ'ল তাড়াতাড়ি ম'ম'খিনি খাই পেলাই মই উঠি গ'লোঁ এয়া চাওক কিমান বাবা ৰোল বনাইছে ইমান টাইম নালাগিবনে বাৰু ইমানকেইটা বনাইছে একেলগতে তো বহুতে ৰখিয়ে আছে বাবা ৰোল খাবৰ কাৰণে তো ফাইনেলি আহি গ'ল মোৰ বাবা ৰোল মই হাফ লৈছোঁ মানে আমি শ্বেয়াৰ কৰি খাইছোঁ দুটাই বিকজ ইমান ডাঙৰ এটা খাব নোৱাৰোঁ আৰু মই এইখিনিয়ে খাব নোৱাৰিলোঁ এটাতো আৰু দূৰৰে কথা আগতে খাই লৈছোঁ ম'ম' চম'চ আৰু এতিয়া আহিলোঁ মই ঘৰলৈ খাই মেলি আৰু এইটো আমাৰ ডিচিৰ বাংলা হয় আৰু এইটো কি ধুনীয়াকৈ সজাইছে চাওক তো এইখিনিয়ে আৰু মই আহিলোঁ এতিয়া ম'ম' চম' ৰোল চোল খাই কিনে আৰু এতিয়া আমি মাৰিম বোমা আৰু যে মোৰ লগত আহিছে কোনে বেবী জান তো আমি একেলগতে যে বোমা মাৰিম তো চাই থাকক ভিডিঅ'টো শেষলৈ আৰু এতিয়া মই জ্বলাই আছিলোঁ লেম্প আৰু মোক হেল্প কৰি আছিলোঁ ডিচিয়ে কাৰণ মই লেম্প জ্বলাব নাজানো আৰু সি জানে তো মোক দেখুৱাইছিল আৰু কৰিছিল এয়া ফাইনেলি আমাৰ স্কাই লেম্প উৰি গ'ল বাই 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 আৰু আমিতো বোমা চোমাটোতো একো ফুটাব নোৱাৰোৱে তো আমি দুটাই ইয়াতে ফুলজাৰি লগাইছিলোঁ টিকলা টিকলা ফুলজাৰি আৰু ইহঁতে ইয়াতে ৰাস্তাত পুৰা ধাম ধুম জ্বলাইছিল ডেকাকেইটা ইয়াতে আৰু এইটো ময়ো ওচৰলৈ গৈছিলোঁ মানে অকণমান দেখুৱাবৰ কাৰণে মাৰিবৰ কাৰণে বাট কি হ'ল জানে বাট এই ৰকেট বাৰখনত যে হয় যে পৰি যায় তো এইটোও তেনেকুৱাকৈ পৰি গৈছিল আৰু চব দৌৰিছিল আৰু ময়ো দৌৰিছিলোঁ আৰু মই একদম নলা নৰ্দমাত সোমাই অৱস্থা নাই তো চব দৌৰি আছিলে এই গ'লমালখনত যে হৈ যায় পৰি যায় চব দৌৰিব লগা আৰু সেনেকুৱা আছিল আৰু মোৰ কি হ'ল জানে পৰি পেলাই এয়া চাওক মোৰ পৰি হাতৰ অৱস্থা নাই এনেকুৱা তাৰমানে দুখ পাইছোঁ মই ৰ'দত লাগি ৱালত আৰু ইপিনেও হৈছে মোৰ এখন হাততো একদম ছাল বাকলি গৈ মোৰ অৱস্থা নাই এইবিলাক চাওক এইবিলাকতো একো নাই আৰু ভৰিতো আছে সেইবোৰ বাৰু মই দেখুৱাব নোৱাৰোঁ তো গাইজ এতিয়া মই ঘৰত আহি গ'লোঁ আৰু বোমা চোমাও হ'ল বাৰু আদা ৰোল সেইখিনি ইচ্ছা নাই একদম মাৰিবৰ কাৰণে কালি যদি পাৰোঁ মাৰিব আৰু মোৰ এনেও গা বেয়া লাগিছে তাত আৰু এইবিলাক হৈ গ'ল কি কৰিম উপায় নাই আৰু তো আজিৰ ভিডিঅ'টো মই ইমানটা সামৰিলোঁ কেনেকুৱা পালে চাই মোক জনাব নাপাহৰিব তো আজিলৈ এইখিনিয়ে লগ পাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত এতিয়ালৈ বাই বাই হেপী দিৱালী